खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि बरमायाव जिबाथि बाक्सा जिल्ला बडलेण्ड मार्टियार सनारि ट्रफी फुटबल चेम्पियनशिपआ जागायबाय। बाक्सा जिल्लानि बरमायाव बरमा कालचार जुलि मैदाम स्टेडियामाव जिबाथि बाक्सा जिल्ला बडलेण्ड मार्टियार सनारि ट्रफी फुटबल चेम्पियनशिप 2025 दिनैनिफ्राय जागायजेनबाय। दिनै हाबाफारि बायदियै बेखेवनाय फोरबोआव गौथुमनि फिरफिलाखौ बिरहोयो हितेश बसुमतारिया। बेनि उनाव मुंख्लं खाम्फायाव बिबार बावजेनो 62 नं बरमा जथाइ बियाबनि बारग' एमएलए मनेश्वर ब्रह्मआ। बेजों लोगोसेनो आसामनि मुंदांखा मेथाइ रोजाबगिरि जुबिन गार्गनि मुसुखायावबो बिबार बावजेनो बाक्सा जिल्ला गेलेमु गौथुमनि लोगो आफादगिरि बिजय बसुमतारिया। गेलेनाय बादायलायनायखौ बल किक अफ खालामनानै बेखेवनानै होयो मावफुं सोद्रोमा आगुस्तास तिगा, बारग' एमएलए मनेश्वर ब्रह्म आरो बाक्सा जिल्ला गेलेमु गौथुमनि आफादगिरि हितेश बसुमतारिया। दिनै गिबि बेखेवजेननाय गेलेनाय बादायलायनाया मुसलपुर यां इलेभेन स्पर्ट्स क्लाब आरो बरमा इउनाइटेड एफसिनि गेजेराव जानानै थाङो। আজি আমি সেই খেলখন অনুষ্ঠিত কৰা 17 বছৰ হ'ল, কিন্তু কোভিডৰ কাৰণে আমি 2টা বছৰ পাতিব পৰা নাছিলে আৰু লাগাতাৰ আমি 15 বছৰে সেইটো চলাই আহি আছো। এইটো হ'ল বডলেণ্ডৰ যিসকল মাৰ্টিয়াৰ্ছ হৈছিলে ইহঁতৰ সেমিটিত আমি এইখন খেল অনুষ্ঠিত কৰে আৰু সেইটো হ'ল বিটিচি গভৰ্ণমেণ্টে স্পন্সৰ কৰে 5 লাখ টকা। আজি ইয়াত আমি প্ৰায় বাক্সা জিলা সকলো টিম ইয়াত অংশগ্ৰহণ কৰিছে আৰু বৰমা জুলি মৈদানত আজি 9 দিন ধৰি ইয়াত এই খেলখন অনুষ্ঠিত কৰা হ'ব। প্ৰতি খেলৰ ৰাতিহে অনুষ্ঠিত কৰা হৈছে। ইয়াত লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে ছিংগাৰ্ছ আৰু এক্টৰ এক্ট্ৰেছ মাতা হৈছে যাতে ৰাইজৰ উপভোগ কৰাৰ কাৰণে যাতে সুবিধা হয়। ইয়াতে 10টা টিম অংশগ্ৰহণ কৰিছে। শালবাগান, গোসাইগাঁও, কোকৰাঝাৰ, বিভিন্ন স্থানৰ পৰা আহিব। অসমৰ আমাৰ হেৰি আছে, নলবাৰী আছে, পাঠশালা আছে। পাঠশালা টিমটো হ'ল আপোনাৰ চেন্নাইৰ টিম হয়। এখেতসকলে অসমত আছে, এই গতিকে এখেতসকলেও অংশগ্ৰহণ কৰে। খেলৰ জৰিয়তে আকৰ্ষণীয় কৰিব শিল্পী গীত মাতেৰে আছে, সেইখিনিও আছে। আমি এই খেলৰ মাজেদি আমি মাৰ্টিয়াৰ্ছসকলক বডলেণ্ডত যিসকলে শ্বহীদ হৈছিলে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু সেই প্ৰগ্ৰামৰ লগত কিছুদিন আগতে মৃত্যু হোৱা জুবিন গাৰ্গৰ আমি আজি ইয়াত শ্ৰদ্ধা জনাইছোঁ। ৰাইজে সেইখিনিও আমাৰ এই অনুষ্ঠানৰ যোগেদি আমি তেখেতক আমি সন্মান আৰু শ্ৰদ্ধা যাচিছোঁ। আজি এটা মাহ কৰি গ'ল জুবিন গাৰ্গ, এতিয়ালৈকে পোৱা নাই, আপুনি কি কয়? অসমৰ ৰাইজে বা মই ইণ্ডিভিজুৱেলি নিশ্চয় ইয়াত সুফল পাব আৰু বিচাৰ প্ৰক্ৰিয়া যিটো গভৰ্ণমেণ্টে কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰি আছে। ইয়াত তদন্তবোৰ চলি আছে, SIT গঠন কৰিছে। ৰাইজে বিচাৰিছে দোষীসকলে যাতে উচিত শিক্ষা উচিত শাস্তি যাতে পায়। অসমৰ ৰাইজে সেইটো বিচাৰে। আমিও সকলোৱে অসমৰ ৰাইজ হিচাপে, জুবিন গাৰ্গ প্ৰেমী হিচাপে আমি সকলোৱে বিচাৰোঁ। কেনেকুৱা অনুভৱ? হয়, নমস্কাৰ সকলোকে। আজি 15তম বাস্কাৰ ডিষ্ট্ৰিক্ট বডোলেণ্ড মাৰ্টিয়াৰ্ছ গ'ল্ড ট্ৰফি ফুটবল চেম্পিয়নশ্বিপ 2025-26ত মই উদ্বোধক হিচাপে পাই মই অতি সুখী আৰু লগতে মই উদযাপন কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি জয়লাভ কৰিলে, ইয়াৰ পদ পালে, আপোনাৰ কিমানখিনি কৰণীয় কাম আছে, বাকী আছে বহুত। যোৱা ইউপিএলৰ সময়ত বহুত কাম বাকী ৰৈ গৈছে, কেনেকুৱা ধৰণৰ আগবাঢ়িব আপুনি? হয়, মই পোনপ্ৰথমে EM হিচাপে মই মোৰ